বন্ধুসকল, হিন্দু ধৰ্মৰ মহাকাব্যসমূহত আমি অন্যান্য দিশৰ লগতে বৰদান লাভৰ কাহিনীও শুনিবলৈ পাইছোঁ। কোনোৱে বৰ লাভ কৰিছিল সৎকৰ্মৰ বাবে আৰু অন্যহাতেদি কোনোৱে নিজৰ আসুৰিক উদ্দেশ্য পূৰণৰ বাবে বৰ বিচাৰিছিল। আজিৰ এই ভিডিঅ'ত আমি 10টা এনে চতুৰতাৰে ভৰা বৰৰ বিষয়ে আলোচনা কৰিম। বলক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈবিক অসমীয়াৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিয়ে যেন ইয়াৰ দ্বাৰা আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট আপোনালোকলৈ গৈ থাকিব। বলক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। নাম্বাৰ 1ত আছে হনুমান। হিন্দু ধৰ্মত হনুমান আছিল এনে মহান যোদ্ধা অথবা ভক্ত যি আটাইতকৈ বেছি বৰ লাভ কৰিছিল। তেওঁক কেইবাজনো দেৱ দেৱতাই বৰ প্ৰদান কৰিছিল। এইসকলৰ ভিতৰত প্ৰথম আছিল ব্ৰহ্মদেৱ। সেই অনুসৰি ব্ৰহ্মদেৱে কৈছিল যে কোনো যুগতেই হনুমানক কোনেও পৰাজিত কৰিব নোৱাৰিব। কোনো ধৰণৰ ব্ৰহ্মদণ্ডৰ প্ৰভাৱ তেওঁৰ ওপৰত নপৰে, কোনেও তেওঁক বধ কৰিব নোৱাৰে। হনুমানে নিজ ইচ্ছা অনুসৰি ৰূপ সলনি কৰিব পাৰিব। অতি কম বয়সতে সংসাৰৰ যিকোনো স্থানলৈ গতি কৰিব পাৰিব। নিজ ইচ্ছা অনুসৰি হনুমানে নিজৰ শৰীৰৰ আকাৰ সৰু ডাঙৰ কৰিব পাৰিব। ইয়াৰ পিছত 𝗧𝗵𝗲 কুবেৰে হনুমানক বৰ প্ৰদান কৰিছিল যে যিকোনো যুদ্ধতেই হনুমানৰ ওপৰত অস্ত্ৰ শস্ত্ৰ একোৱেই ক্ষতিসাধন কৰিব নোৱাৰে। মৃত্যুৰ অধীশ্বৰ যমে হনুমানক বৰ দিছিল যে তেওঁৰ দণ্ডই কেতিয়াও হনুমানক ঢুকি নাপায়। কোনো ৰোগ ব্যাধিয়ে হনুমানক স্পৰ্শ কৰিব নোৱাৰিব। হনুমানৰ আৰাধনা কৰিলে অন্য লোকৰ দুখ কষ্টও দূৰ হ'ব। ইয়াৰ বাহিৰেও দেৱৰাজ ইন্দ্ৰই হনুমানক বৰ দিছিল যে হনুমানক তেওঁৰ বজ্ৰয়েও কোনো ধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰিব। হনুমানে স্ব ইচ্ছা অনুসৰি যিকোনো সময়তে স্বৰ্গ মৰ্ত্য আৰু পাতাললৈ গতি কৰিব পাৰিব। সূৰ্যদেৱে হনুমানক বৰ দি ক'লে যে তুমি সকলো শাস্ত্ৰতে জ্ঞান লাভ কৰি পাৰ্গত হৈ পৰিবা। সমস্ত সংসাৰতেই তোমাৰ সম জ্ঞানী আৰু কোনো নহ'ব। ইয়াৰ বাহিৰেও বৰুণদেৱে বৰ দিছিল যে হনুমানক কেতিয়াও পানীয়ে ডুবাব নোৱাৰে, অৰ্থাৎ হনুমানক জলৰ লগত সংগতি থকা যিকোনো ঘটনাই প্ৰভাৱ পেলাব নোৱাৰিব। ইয়াৰ উপৰি দেৱশিল্পী বিশ্বকৰ্মায়ো বৰ দি কৈছিল যে হনুমান কেতিয়াও তোমাক মোৰ দ্বাৰা তৈয়াৰী অস্ত্ৰই কোনো ধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰিব আৰু হনুমান তুমি মহাবলী হ'বা। ইয়াৰ বাহিৰেও দেৱাদিদেৱ মহাদেৱে বৰ প্ৰদান কৰিছিল যে হনুমানৰ ওপৰত মোৰ অস্ত্ৰৰো প্ৰভাৱ নপৰে, অৰ্থাৎ সংসাৰৰ যিকোনো শক্তিশালী অস্ত্ৰই হনুমানৰ হানি সাধন কৰিব নোৱাৰিব। দেৱী সীতাই হনুমানক অমৰ হোৱাৰ বৰ প্ৰদান কৰিছিল। ইয়াৰ বাহিৰেও ভগৱান শ্ৰীৰামচন্দ্ৰই হনুমানক সৰ্বশ্ৰেষ্ঠ ৰাম ভক্ত হোৱাৰ বৰ প্ৰদান কৰিছিল। নাম্বাৰ 2ত আছে মৃত্যুধিপতি যমৰ পৰা সাবিত্ৰীয়ে পোৱা বৰদান। যেতিয়া সাবিত্ৰীৰ স্বামী সত্যৱানৰ প্ৰাণ যমৰজাই লৈ প্ৰস্থান কৰিছিল তেতিয়া সাবিত্ৰীও পাছে পাছে গৈছিল। তেতিয়া যমৰজাই ইয়াত বাধা প্ৰদান কৰিছিল, কিন্তু সাবিত্ৰী আছিল নাচুৰ বান্দা আৰু কৈছিল যে য'ত তেওঁৰ স্বামী থাকিব ততেই সাবিত্ৰীও থাকিব। সাবিত্ৰীৰ এনে স্বামী ভক্তিত যমৰজা সন্তুষ্ট হ'ল আৰু নিজৰ স্বামীৰ প্ৰাণৰ বাহিৰে অন্য কি বৰ লাগে সোধাত সাবিত্ৰীয়ে নিজৰ শাহুৰ শহুৰ নেত্ৰ হেৰুৱা ৰাজ্য বিচাৰিলে। তেতিয়া যমৰজাই তথাস্তু বুলি কৈ পুনৰ প্ৰস্থান কৰে, কিন্তু তেতিয়াও সাবিত্ৰীয়ে যমৰজাৰ পাছ এৰা নাছিল। পুনৰ সাবিত্ৰীয়ে যমৰজাৰ পাছে পাছে অহা দেখি ইয়াৰ কাৰণ সোধাত সাবিত্ৰীয়ে পুনৰ 100 সন্তান লাভৰ বৰ বিচাৰিলে। যমৰজায়ো নভবা নিচিন্তাকৈ তথাস্তু বুলি ক'লে। তেতিয়া সাবিত্ৰীয়ে ক'লে যে যদি মোৰ স্বামীয়ে নাথাকে তেন্তে 100 পুত্ৰ ক'ত লাভ কৰিব পাৰিম, গতিকে এতিয়া আপুনি মোৰ স্বামীৰ প্ৰাণ ঘূৰাই দিয়ক। অৱশেষত যমৰজা উপায়ন্তৰ হৈ সত্যৱানৰ প্ৰাণ ঘূৰাই দিয়ে। নম্বৰ 3, হিৰণ্যকশিপুৱে ব্ৰহ্মদেৱৰ পৰা লাভ কৰা বৰদান। বহু কঠোৰ তপস্যাৰ অন্তত ব্ৰহ্মা সন্তুষ্ট হৈ হিৰণ্যকশিপুক সুধিলে যে তোমাক কি বৰ লাগে। তেতিয়া হিৰণ্যকশিপুৱে ক'লে যে মোক কোনেও যাতে দিনতো মাৰিব নোৱাৰে, ৰাতিও নোৱাৰে মাৰিব। ঘৰৰ ভিতৰ বাহিৰ ক'তোতেই মাৰিব নোৱাৰে। কোনো নৰ আৰু অন্য জীৱ জন্তুৱেও মোক মাৰিব নোৱাৰে। কোনো অস্ত্ৰ আৰু শস্ত্ৰৰ দ্বাৰা যাতে মোক বধ কৰিব নোৱাৰে। ব্ৰহ্মাই তেতিয়া তথাস্তু বুলি ক'লে। ইয়াৰ পাছত হিৰণ্যকশিপুৰ অত্যাচাৰৰ সীমা সংখ্যা নোহোৱা হৈছিল।
যাৰ বাবে ভগৱান বিষ্ণুৱে নৰসিংহ অৱতাৰ লৈছিল আৰু হিৰণ্যকশিপুক নিপাত কৰিছিল। 4 আছে তাৰকাসুৰৰ 3 পুত্ৰ ত্ৰিপুৰাসুৰে ব্ৰহ্মাৰ পৰা লাভ কৰা বৰ। সেই বৰ অনুসৰি তেওঁলোকে 3খন নগৰ লাভ কৰিছিল আৰু উক্ত 3খন পুৰী যেতিয়া অভিজিত নক্ষত্ৰত থাকিব আৰু কোনো শান্ত ব্যক্তিয়ে অসম্ভৱ ৰথত উঠি অসম্ভৱ বানৰ সৈতে বধ কৰিব বিচাৰে তেতিয়াহে তেওঁলোকৰ মৃত্যু হ'ব। অৱশেষত দেৱাদিদেৱ মহাদেৱে ত্ৰিপুৰাসুৰক বিনাশ কৰে। 5মতে আছে 𝗪𝗪 দৈত্যই ভগৱান শিৱৰ পৰা লাভ কৰা বৰদান। সেই বৰ অনুসৰি 𝗪𝗪ৰ ওপৰত কোনো অস্ত্ৰ শস্ত্ৰ প্ৰভাৱহীন হৈ পৰে আৰু যুদ্ধক্ষেত্ৰতো কোনেও পৰাজিত কৰিব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই বুদ্ধি কৰি এক গুহাৰ ভিতৰলৈ সোমাই যায়, য'ত মুচুকুন্দ নামে এজন ৰজা শুই আছিল। মুচুকুন্দক দেৱতাৰ ৰজা ইন্দ্ৰই বৰ প্ৰদান কৰিছিল যে যেতিয়া তেওঁ কোনোবাই নিদ্ৰা ভংগ কৰিব তেতিয়াই সেই লোকজন তেওঁৰ সন্মুখতেই ভস্মীভূত হৈ যাব। যেতিয়া শ্ৰীকৃষ্ণক বিচাৰি 𝗪𝗪 দৈত্য পাছে পাছে গুহালৈ প্ৰৱেশ কৰিছিল তেতিয়াই শ্ৰীকৃষ্ণ গুহাৰ ভিতৰত লুকাই দিলে আৰু 𝗪𝗪ে শুই থকা মুচুকুন্দকে শ্ৰীকৃষ্ণ বুলি ভাবি গৌৰ সোধাই দিয়ে, যাৰ বাবে মুচুকুন্দৰ টোপনি ভাগে আৰু সন্মুখত 𝗪𝗪ক দেখে। ইয়াৰ লগে লগে 𝗪𝗪 ভস্মীভূত হয়। নাম্বাৰ 6 আছে তাৰকাসুৰক ব্ৰহ্মাই দিয়া বৰদান। তাৰকাসুৰে ব্ৰহ্মাৰ পৰা বৰ পাইছিল যে তেওঁ মৃত্যু কেৱল শিৱ আৰু পাৰ্বতীৰ পুত্ৰৰ দ্বাৰাহে সম্ভৱপৰ হ'ব, কিন্তু সেই সময়ত মহাদেৱ বিবাহপাশত আবদ্ধ হোৱা নাছিল, যাৰ বাবে তাৰকাসুৰ নিৰ্ভয় হৈ অত্যাচাৰ চলাইছিল। অৱশেষত বহু অপেক্ষাৰ অন্তত শিৱ পাৰ্বতীৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ সন্তান কাৰ্তিকে তাৰকাসুৰক বিনাশ কৰিছিল। নম্বৰ 7 আছে ৰাক্ষসৰ ৰজা ৰাৱণে ব্ৰহ্মদেৱৰ পৰা লাভ কৰা বৰদান। ৰাৱণে প্ৰায় 10 বছৰ ব্ৰহ্মাক তপস্যা কৰিছিল, তেওঁ যাতে দেৱ গন্ধৰ্ব যক্ষ আৰু কোনো অসুৰে বধ কৰিব নোৱাৰে তেনে বৰ লাভ কৰিছিল আৰু ব্ৰহ্মায়েও সেয়ে হ'ব বুলি কৈছিল। কিন্তু ইয়াৰ পিছত ৰাৱণ যথেষ্ট অত্যাচাৰী হৈ পৰিছিল। অৱশেষত ভগৱান শ্ৰীৰামচন্দ্ৰই ৰাৱণক লংকা যুদ্ধত বধ কৰিছিল। নম্বৰ 8 আছে গংগাপুত্ৰ ভীষ্মই তেওঁৰ পিতৃ শান্তনুৰ পৰা পোৱা বৰ। যেতিয়া ভীষ্মই সত্যৱতীক তেওঁৰ পিতৃ শান্তনুলৈ বিয়া হোৱাৰ প্ৰস্তাৱ দিছিল তেতিয়া সত্যৱতীৰ পিতৃয়ে ভীষ্মৰ ওচৰত আজীৱন বিবাহ নকৰোৱাৰ চৰ্ত ৰাখিছিল। তেতিয়া ভীষ্মই প্ৰতিজ্ঞা লৈছিল যে তেওঁ আজীৱন চিৰকুমাৰ হৈ ৰ'ব। ইয়াতেই ৰজা শান্তনু পুত্ৰ ভীষ্মৰ প্ৰতি অত্যন্ত সন্তোষিত হয় আৰু বৰ প্ৰদান কৰিছিল যে যেতিয়ালৈকে তুমি নিবিচৰা মৃত্যু তোমাৰ কাষ চাপিব নোৱাৰে, অৰ্থাৎ তেওঁক ইচ্ছা মৃত্যু বৰ প্ৰদান কৰিছিল। নম্বৰ 9 আছে ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে ব্ৰহ্মাৰ পৰা লাভ কৰা বৰ। তেওঁ বৰ লাভ কৰিছিল যে যদি তেওঁ দেৱী নিকুম্ভলাৰ যজ্ঞ সমাপন কৰিব পাৰে তেতিয়া তেওঁক কোনো বীৰে যুদ্ধত পৰাজিত কৰিব নোৱাৰে, কিন্তু কোনোবাই যজ্ঞ ভংগ কৰিলে যুদ্ধত ইন্দ্ৰজিতৰ মৃত্যু নিশ্চিত। ইয়াৰ বাহিৰেও ভগৱান শিৱইও ইন্দ্ৰজিতক তামসী মায়া প্ৰদান কৰিছিল, যাৰ জৰিয়তে ইন্দ্ৰজিতে মেঘৰ আঁৰত অদৃশ্য হৈ যুদ্ধ কৰিব পাৰে। ইন্দ্ৰজিতক অৱশেষত শ্ৰীৰামচন্দ্ৰৰ ভাতৃ লক্ষ্মণে বধ কৰিছিল। নম্বৰ 10 আছে মহিষাসুৰ। মহিষাসুৰে ব্ৰহ্মাক তপস্যা কৰি বৰ লাভ কৰিছিল আৰু সেই অনুসৰি কোনো দেৱতা দানৱ বা পুৰুষে তেওঁক পৰাজিত কৰিব নোৱাৰে, কিন্তু তেওঁ মহিলাৰ নাম লোৱা নাছিল কাৰণ মহিষাসুৰে নাৰীক যথেষ্ট তুচ্ছ জ্ঞান কৰিছিল আৰু অৱশেষত দেৱী দুৰ্গাই মহিষাসুৰক নিপাত কৰে। আজিৰ ভিডিঅ'টি ইমানেই আছিল। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী সময়ত নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰ সৈতে আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিল। চাই থাকিল দৈবিক অসমীয়া। ধন্যবাদ।